পানী বহুত হৈ গ'ল। সেয়া খুঁটিবোৰ আপোনালোকে দেখিছে নিশ্চয়। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই আছাম পঢ়াও ইউটিউব চেনেল। আপোনালোকক আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাইজ মই আছোঁ এতিয়া ফিল্ডত, আৰু ফিল্ডত আপোনালোকক দেখাম ফিল্ডখন মানে কি হ'ল কি নাই হোৱা। তো আপোনালোকক দেখাম। এয়া দেখিছে আপোনালোকে ফিল্ডত বানপানী হৈ গ'ল। এই আপোনালোকে দেখিছে বহুত পানী বাঢ়ি গ'ল, আৰু এই লং জাম্প মৰা আৰু এয়া চিন আপ, মানে পৰিস্থিতি বহুত বেয়া হৈ গ'ল। এতিয়া আমি কেনেকৈ দৌৰিম, ক'ত দৌৰিম চব ভাবি আছোঁগৈ। এতিয়া আমি তিনিটা আহিছোঁ, চ' বাকী আৰু দুটা নাই অহা। আমাৰ ল'ৰা ছোৱালী ইমান নাই মানে ইণ্টাৰভিউ দিয়া। চ' দেখিছে পানী বহুত হৈ গ'ল। সেয়া খুঁটিবোৰ আপোনালোকে দেখিছে নিশ্চয়। চ' বহুত দুখ লাগিছে। চ' ক'ত দৌৰিম ক'ত নদৌৰিম মানে চ' ভাবি আছোঁগৈ। চ' ফিল্ড মানে আমাৰ এতিয়া নাই। চ' আমি পথাৰতে বনাইছিলোঁ। পথাৰ মানে বেছি ঢৌটো বনোৱা নাছিলোঁ। পুনৰ পানীয়ে মানে এতিয়া বানপানী হৈ গ'ল দেখিছে। চ' লং জাম্পততো পানী আপোনালোকে দেখিব পাইছে, ফুল হৈ আছে। লং জাম্প এতিয়া কেনেকৈ মাৰিম তো তাকে ভাবি আছোঁ। চ' কি হ'ব এতিয়া ভগৱানে জানিব আৰু। চ' চব ওপৰতে আৰু। চ' ইয়াত আছে আমাৰ নিৰঞ্জন ভাই। চ' এতিয়া ফিল্ডখনত এতিয়া পানী হৈ গ'ল। এতিয়া কি কবি তই? তোৰ মনত কেনেকুৱা লাগিছে? বেয়া লাগিছে ন? বহুত বেয়া লাগিছে। কামাণ্ডো কি কবি? এতিয়া ফিল্ডখনত পানী হৈ গ'ল। এতিয়া ক'ত দৌৰিবি কি ভাবিছ? বহুত টেনশ্যনত পৰিছোঁ। মানে এতিয়া আমাৰ ইণ্টাৰভিউ ওচৰৰ ফালেহি। এতিয়া কেনেকৈ দৌৰিম কি কৰিম, এতিয়া প্ৰেক্টিছ কৰিবলৈ পানী এতিয়া বহুত হ'ল নহয়। এতিয়া আপোনালোকে প্ৰেক্টিছ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু আমিও কষ্ট কৰি আছোঁ পানীত। এতিয়া কালি 100 মিটাৰ পূৰা পানীতে দৌৰিবলগীয়া হৈছে। 48 মিটাৰ পূৰা কষ্টত। ভগৱানে চকু মেলি চালে হয় আৰু। আপোনালোকে কামাণ্ডো ভাষ্য শুনিলে। ত' কামাণ্ডো কৈছে বহুত, ত' মোৰ দুখ, চবৰে দুখ লাগিছে আৰু। ত' পানী হৈছে যিহেতু, ত' কালি পানীতে দৌৰিছোঁ বাৰু। কালি ভিডিঅ' নকৰিলোঁ কাৰণ বতৰ বেয়া, ইমান পৰোৱা নাছিলে, ডাৱৰ আছিলে, সেইটো কাৰণে। এতিয়া চব আপোনালোকক দেখাইছোঁ। দেখিছে আপোনালোকে ফিল্ডখনৰ অৱস্থা এয়া হৈ আছে আৰু অৱস্থা। চ' এয়া ভাৰত মাতা এতিয়া জানে আৰু, ভাৰত মাতাই জানে আৰু ভগৱানে জানে। আপোনালোকে চব প্ৰেক্টিছ কৰি থাকক, আপোনালোকে টেনশ্যন নল'ব থাকক। লং জাম্প চ' আমাৰতো বাৰু লং জাম্প এতিয়া মাৰিব নোৱাৰিম। আপোনালোকে লং জাম্প মাৰি থাকক। বৰষুণ দিলেও যেতিয়া বৰষুণ এৰি দিয়ে তেতিয়া আপোনালোকে ফিল্ডলৈ যাব, ৰানিং কৰিব। চ' লং জাম্প মাৰিব, চিন আপ মাৰিব, চব আপোনালোকে কৰি থাকিব। আৰু আপোনালোকে আমি পানীত 100 মিটাৰ মাৰিছিলোঁ, সেইটো আপোনালোকক বাৰু ভিডিঅ'ত দেখাম। লং জাম্পো মাৰিছিলোঁ, এই লং জাম্প ভিডিঅ'টো দেখাম। লং জাম্প বাৰু আমি পানীত মাৰিছিলোঁ। চ' কিমান গৈছে আপোনালোকে চাব। ত' মাজে মাজে ভাগৰি পৰোঁ, কিন্তু আকৌ নিজকে নিজে বুজাই লওঁ যে এনেকৈ ভাগৰি পৰিলে জানো জীৱনটো সজাব পাৰিম। গতিকে আজি হোৱা নাই, কাইলৈ হোৱা নাই, এদিন বা এদিন কষ্ট কৰি থাকিলেতো ছাকচেছটো হ'মেই। গতিকে এটাই ভাবি থাকাত এদিন নহয় এদিন আমিতো ছাকচেছ হ'মেই। মাথো আমি ডেইলি হাৰ্ড ৱৰ্ক কৰি যাব লাগে। মেৰে দোস্ত চেষ্টা কৰি থাকক। আপোনালোকৰ ফিল্ড কেনেকুৱা আছে চব কমেণ্ট কৰি জনাব। পুলিচ কামাণ্ডো জিন্দাবাদ, জিন্দাবাদ, জয় হিন্দ, জয় হিন্দ, জয় অসম, জয় অসম, ভাৰত মাতা কি জয়। সেয়া আকৌ বৰষুণ দিবই। চ' ডাৱৰ দেখিছে আপোনালোকে। চ' আপোনালোকক দেখাম আমাৰ মানে পানী কিমান বাঢ়িলে, কিমান দ'। চ' আপোনালোকে দেখিছে। চ' এয়া দেখিছে কিমান দ' হৈ গ'ল। চ' এয়া দেখিছে কিমান দ হৈ গ'ল। চ' সেয়া আপোনালোকে দেখিব পাইছে, দেখিছে নহয়। ইয়াৰ পৰা আমি দৌৰিছিলোঁ, ইয়াৰ পৰা। চ' পানী এতিয়া পানী হৈ গ'ল। এই খুঁটি কিনাৰে কিনাৰে দৌৰিছিলোঁ, এতিয়া বহুত পানী হৈ গ'ল। চ' এতিয়া আমি ইয়াত দৌৰিব নোৱাৰিম চাগে। চ' বহুত দূৰ দেখিছে নহয় আপোনালোকে। ইয়াত এতিয়া আমি দেখিছে নহয় খোজকাঢ়ি গৈ আছোঁ এতিয়া পানীত। এতিয়া কেনেকৈ দৌৰিম বাৰু, ইমান মানে দ, মানে 2 ফুটমান দ হৈছে। ইয়াত দেখিছে আপোনালোকে আঁঠুলৈ পাইছে, বহুত দ হৈছেগৈ।
আছে আসাম পুলিচ কামাণ্ডো আসাম পুলিচ কামাণ্ডো বহুত সপোন আছে কামাণ্ডো নাজানো আৰু ভগৱানৰ ওপৰত এৰি দিছোঁ এনেকৈ বানপানী হ'লে কেনেকৈ প্ৰেক্টিচ কৰিম এতিয়া ৰাস্তাত প্ৰেক্টিচ কৰিবগৈ লাগিব দেখিছে আপোনালোকে চৰাইবোৰ কিমান ধুনীয়াকৈ জুন মাহ আহিলে আজি 1 তাৰিখ তো আপোনালোকে দেখিছে বানপানী আহিলে তো আমি এতিয়া কেনেকৈ প্ৰেক্টিচ কৰিম এতিয়া প্ৰেক্টিচ কৰিব জেগা নাই আৰু মাজত মাতো মানে 30 দিন তেনেকৈ আছে আৰু তো বেছি দিনো নাই তো এতিয়া আমাৰ প্ৰেক্টিচ কৰিব জেগা নাই কি হ'ব আৰু জুলাই আহিলে ইণ্টাৰভিউ হ'ব বৰষুণ দি আছে ৰ'দ দিলে ভাল হ'ব আৰু বৰষুণ দিলে আপোনাক সেৱা কৰিছোঁ এইবাৰ কিবা চাকৰিটো যেন তেনে পোৱাই দিব আৰু নিজেও চেষ্টা কৰিম কষ্ট কৰিম যাতে যে এইবাৰ আসাম পুলিচ কামাণ্ডো পাব লাগে সপোন পূৰণ হ'ব লাগে হৰ হৰ মহাদেৱ এতিয়া আমি যামগৈ আৰু ফিল্ডৰ পৰা ঘৰলৈ যামগৈ আৰু আমি কৈছোঁগৈ আৰু এতিয়া আমি একো প্ৰেক্টিচ নকৰিলোঁ বাহিৰৰ সেৱা কৰিলোঁ আপোনালোকক দেখালে অৱস্থা একেবাৰে বেয়া ত' এতিয়া আমি কি কৰিম কি নকৰিম মই পোৱা নাই বাৰিষা বতৰত ইণ্টাৰভিউ একদম মানে সুখৰ কথা আমাৰ কাৰণে আৰু আমাৰ গাঁৱত মানে বানপানী হয় সেইটো কাৰণে আমাৰ পানী হৈ যায় ঘূৰি যায় কটাই দিয়ে আৰু তো ভাল আৰু ন যদি জুলাই মাহত নহয় আৰু ছেপ্টেম্বৰ অক্টোবৰ মানত হৈ যায় তেতিয়া আৰু ভাল হ'ব আৰু তেতিয়া আমাৰ মানে পানী নহয় আৰু তেতিয়া মানে পানী হৈ যায় তো কি হ'ব আৰু এতিয়া আমাৰ বহুত দুখ লাগিছে আনিব মন গৈছে আৰু 5 দিন 6 দিন হ'ল দৌৰা নাই আজিলৈকে পানী হোৱাৰ কাৰণে এতিয়া আমি এনে আৰু আহোঁ ফিল্ডলৈ চাই যাওঁগৈ আৰু এতিয়া শুকাইছে চাই যাওঁ এতিয়া পোৱা নাই পানী বাঢ়ি আছে সেইটো কাৰণে এতিয়া আমি যাওঁগৈ চ' গাইজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰে গম পাওক আমাৰ ফিল্ডখন কেনেকুৱা হৈ আছে আমি কেনেকৈ কি কৰি আছোঁ চব সকলো বন্ধু বান্ধৱে গম পায় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে দেখিছে অঁ 1 2 3 অল্প নহয় দেই 6 পেক বনাই থৈছে কামতে পুৰা স্পীডত মাৰি চাওঁ ত' গাইজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব ত' সদায় আপোনালোকে নটিফিকেশ্যন সোমাব ভিডিঅ' আপোনালোকক সদায় আমি দি থাকিম আপোনালোকে মৰম কৰি থাকিব এনেকৈ ত' জয় হিন্দ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে চেষ্টা কৰি থাকক প্ৰেক্টিছ কৰি থাকক এনেকৈ কৰি থাকিম আৰু কিয় উপায়টো নাই প্ৰকৃতি নিয়ম প্ৰকৃতিয়ে এতিয়া পানী বঢ়ালেও আমি কমাব নোৱাৰোঁ প্ৰকৃতিৰ নিয়মে আৰু বৰষুণ দিলে দিবই কিন্তু ৰখাব নোৱাৰোঁ পানী কম খাইছে বেছিকৈ খাওক এতিয়া পানী কম বাই বাই নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম জয় হিন্দ